ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে তাৰমানে মিজাজটো এনেকুৱা গৰম হৈ গৈছে। টোপনিৰ পৰা উঠিয়ে তাৰমানে চিঙা টিঙা তাঁৰ দেখা পালোঁ, তাৰমানে গুণা আৰু এই লাম্বাৰ এটা পাইপ আৰু কি PVC পাইপ। তাৰ যি নহওক ভাবিলোঁ পেলাই দিওঁ। পেলাই দিয়াৰ টাইমত এটা আইডিয়া আহিল যে কিবা বস্তু এটা বনোৱা যাব। তো এইভাবে মই আজি লৈ যাম জামালৰ তাতে, চাওঁ জামালে কি বনায়। ঠিক আছে, তো ভিডিঅ'টো আপোনালোকে চাই থাকক। সকল এতিয়া আহি পাইছোঁ মই জামালৰ ঘৰত। তো জামালে কি কৰিছে, পাইপ দুটা জইন কৰিছে। জইন কৰাৰ পিছত এতিয়া আমি ফুটা কৰিম। ফুটা কৰি কমপ্লিট হোৱাৰ পিছত তাৰপিছতহে আমি তাৰমানে তাৰ আমি জোখ লৈ কিনে কাটিলোঁ। কাটি কিনে এতিয়া আমি ভিতৰত তাৰমানে সোমাই দিম। তাতটো তাৰমানে কি চিষ্টেমত সোমাব লাগিব, পাইপতকৈ 1 ইঞ্চি বা 1.5 ইঞ্চি সৰু লাগিব গুণাটো। ঠিক আছে, তো 1 ইঞ্চি বা 1.5 ইঞ্চি সৰু লাগিব। এইটো আপোনালোকে দেখা পাইছে। তাৰমানে সৰু কৰি কিনে আমি ৱেৰৰ লগত জইন কৰাৰ কাৰণে আমি কি কৰিম, পাইপৰ ভিতৰলৈ সোমাই দিম তাঁৰটো, তাৰমানে গুণাটো ভিতৰলৈ সোমাই দিম। তো সোমাই দিয়াৰ পিছত আপোনালোকক দেখাম আৰু কি যে কেনেদৰে জইন কৰিব লাগে। এইটো দুয়োফালে সোমাই দিলোঁ আমি ইতিমধ্যে। তো জামাল আপোনাৰ তুমি দেখাই দিয়া ভালদৰে। তো এইটো আপোনালোকে দেখা পাইছে। তাৰমানে এইটো জামালে কি কৰি আছে, কানেকশ্যনটো কৰি আছে। কানেকশ্যনটো কৰি আছে, এইটো চাওক বঢ়িয়া। এইটো কানেকশ্যনটো কৰি আছে। এইটো কানেকশ্যন কৰাৰ পিছত ভিতৰত এনেকুৱা কৰি সোমাই দিব লাগিব। তাৰমানে ভিতৰত সোমাই দিলেহে বস্তুটো কাৰেণ্ট চাৰেণ্ট নালাগে। ঠিক আছে, তো এইটো ভিতৰত সোমাই দিল এটা, আৰু এইটো এটা নিগেটিভ এটা পজিটিভ। তো নিগেটিভ আৰু পজিটিভটো ভিতৰত সোমাই দিলে হ'ল। তাৰপিছত আপোনালোকক দেখাই আছোঁ। তাৰমানে এই বস্তুটো যে বনালোঁ আমি, এইটো দুয়োফালে ঢাকনা মাৰিব লাগিব, ঢাকনি দিব লাগিব। ঢাকনি নিদিলে শ্বৰ্ট চাৰ্কিট হোৱাৰ তাৰমানে সম্ভাৱনা থাকিব। আৰু এই ফুটাবিলাক যে আছে, ফুটাবিলাকে দি যাতে তাৰ যাতে ওলাই নাথাকে, তো এইটোৰো ব্যৱস্থা কৰা যাব। এইটো চাওক, এতিয়া আমি ঢাকনি মাৰিম। ঢাকনি ৰেডি হৈ গ'ল ইতিমধ্যে। এইটো ঢাকনি মাৰা হৈ গ'ল কমপ্লিট। এটা ঢাকনি হৈ গৈছে বঢ়িয়া। ঢাকনি মাৰাৰ পিছত আমি অলপ মাৰি দিম যাতে তাঁৰটো ওলাই নাহে। ওলাই আহিলে তাৰমানে প্ৰব্লেম হৈ যাবতো। তো এইবাবে আৰু কি মাৰি দিয়া হৈ গ'ল। অলপ হেঁচি দিলোঁ। দিয়াৰ পিছত আমি এতিয়া পৰীক্ষা কৰি চাম যে চাৰ্জাৰটো কাম কৰে নে নকৰে। তো এইটো আমি বনালোঁ কি ইলেক্ট্ৰিচিটি বৰ্ড। ঠিক আছে, মামুলি পেলাই দিয়া তাঁৰ আৰু পাইপৰ সহায়ত বনালোঁ ইলেক্ট্ৰিচিটি বৰ্ড এটা। তো এতিয়া চাওক, আপোনালোকক দেখাই আছোঁ পৰীক্ষা কৰি চাৰ্জ হয় নে নহয় মোবাইল। তো এইটো চাৰ্জ পাই গৈছে, তাৰমানে আমাৰ মেহনতটো হৈ গৈছে ছাকচেছফুল। ঠিক আছে, আপোনালোকে চাই থাকক। আৰু এটা মোবাইল জইন কৰি চাম এতিয়া আমি যে এটা বৰ্ডটো হৈ গ'ল, এটা প্লাগ হৈ গ'ল। এতিয়া নেক্সট প্লাগটো আমি চাম, চেক কৰিম। তো জামাল সোমাই দিয়া। বাছ এইটো সৰু মোবাইলটো এতিয়া চাম আমি। তো সৰু মোবাইলটো পাইছে নে নাই চাই লওঁ। তো এইটো পাইছে। তো আমাৰ মেহনতটো হৈ গৈছে ছাকচেছফুল। তো বন্ধুসকল আপোনালোকে দেখা পাইছে তাৰমানে এটা মামুলি এটা গুণা আৰু মামুলি এটা পাইপৰ কাৰণে তাৰমানে আমি বনালোঁ এটা ইলেক্ট্ৰিচিটি বৰ্ড পেলনীয়া বস্তু দি কিনে। তো আপোনালোকৰ ঘৰতো তেনেকুৱা বস্তু থাকিব পাৰে। তো আপোনালোকে পেলাই নিদি কিনে কামত লগাব আশা কৰোঁ। আৰু আপোনালোকে এইটো বস্তু তাৰমানে একদম ইজি, 5 মিনিটৰ টাইম, চিৰ্ফ 5 মিনিটৰ টাইম। 5 মিনিটতে কমপ্লিট হৈ যায় আৰু কি বৰ্ডখন বনোৱা। তো আপোনালোকে চালে ভিডিঅ'টো কেনেকৈ লাগিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব। আৰু লগতে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তো এতিয়াৰ বাবে বাই বাই।